গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যদি আমাৰ অসমত বিদ্যুৎ ফ্ৰী কৰি দিয়ে তেতিয়াহ'লে কিন্তু কেজৰিৱালে সেই কথাখিনি ক'ব নোৱাৰিব আৰু অনাগত দিনত যদি চিকিৎসা ব্যৱস্থা ভাল হৈ যায় তেতিয়াহ'লে কেজৰিৱালে দ্বিতীয়বাৰ আৰু এনে কথা ক'ব নোৱাৰিব আজি লখিমপুৰৰ বেমাৰী ডিব্ৰুগড় কেনে যাবলগীয়া হৈ আছে কিয় ডিব্ৰুগড় ৰেফাৰ কৰিবলগীয়া হৈ আছে ডিব্ৰুগড়ত যোৱাৰ পিছত সেই বেমাৰীকে আকৌ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী কিয় ৰেফাৰ কৰিবলগীয়া হৈ আছে কিমান লজ্জাজনক কথা এইবোৰ আজি এই পৰিস্থিতি আমাৰ অসমত আছে কাৰণে এইটো ইয়াৰ খবৰ দিল্লীলৈ পাইছে গৈ দিল্লীৰ মুখ্যমন্ত্ৰী কাণত পৰিছে আৰু দিল্লীৰ মুখ্যমন্ত্ৰীয়ে আহি অসমত আমাৰ জাগাত আমাৰ বুকুত আহি আমাকে লাজ দি থৈ গ'ল গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম এই ব্যৱস্থাবোৰ ঠিক হ'ব লাগে যদি এই ব্যৱস্থাবোৰ ঠিক হৈ যায় আপুনি যিমান দিন জীয়াই থাকিব আপোনাক ঈশ্বৰে যিমান দিন ৰাখিব আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিব কোনো আপোনাক নমাব নোৱাৰে যিমান চিঞৰ বাখৰ কৰক যিমান আন্দোলন কৰক দিল্লীত বা পঞ্জাবত যিদৰে ব্যৱস্থাবোৰ কৰা হৈছে তাতকৈ উন্নত ধৰণৰ ব্যৱস্থা আপুনি অসমত কৰি তাৰ পিছত আপুনি দিল্লীত গৈ ভাষণ দিব আমি অসমৰ পৰা গৌৰৱেৰে শুনি আমাৰ বুকু ফুলি উঠিব আমি গৌৰৱ অনুভৱ কৰিম যে সেইজন হৈছে আমাৰ মুখ্যমন্ত্ৰী সেইজন অসমৰ মুখ্যমন্ত্ৰী হয় যিজনে আজি দিল্লীত গৈ কথাখিনি কৈ থৈ আহিছে যিদৰে কেজৰিৱালে ইয়াত কৈ থৈ যাওঁতে দিল্লীবাসীয়ে চাগে গৌৰৱত তেওঁলোকৰ অন্তৰ ফুলি গৈছে বুকু ফুলি গৈছে যে সেই কেজৰিৱালজন কিন্তু আমাৰ মুখ্যমন্ত্ৰী যিজনে আমাক বিদ্যুৎ সেৱা ফ্ৰী কৰি দিছে চিকিৎসা সেৱা আমাক ফ্ৰী কৰি দিছে ঠিক তেনেদৰে আমি অসমবাসীও গৌৰৱ কৰিব বিচাৰো আপোনাক লৈ পেলাই আপুনি দিল্লীত গৈ সেই ভাষণটো দি আহিব আমি অসমত থাকি গৌৰৱ অনুভৱ কৰিম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক মই অনুৰোধ জনাম যে কেজৰিৱালে যিবোৰ কথা কৈ গ'ল যিমান ফুটানি মাৰি গ'ল কালি আমি কিন্তু লাজ পাইছোঁ আমাৰ লাজ লাগিছে আপোনাক অপমান কৰিছে মানে গোটেই ৰাজ্যবাসীকে তেওঁ অপমান কৰিছে তেওঁ সেই ফুটানিটো মাৰিব পাৰিলে কাৰণ সেই দিশবোৰত আমি পিছ পৰি আছো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যদি আমাৰ অসমত বিদ্যুৎ ফ্ৰী কৰি দিয়ে তেতিয়াহ'লে কিন্তু কেজৰিৱালে সেই কথাখিনি ক'ব নোৱাৰিব আৰু অনাগত দিনত যদি চিকিৎসা ব্যৱস্থা ভাল হৈ যায় তেতিয়াহ'লে কেজৰিৱালে দ্বিতীয়বাৰ আৰু এনে কথা ক'ব নোৱাৰিব যদি যাতায়াত ব্যৱস্থা আৰু ভাল হৈ যায় যদি টোল ফ্ৰী হৈ যায় তেতিয়াহ'লে মই ভাবোঁ কেজৰিৱালৰ সাহস নহ'ব কেজৰিৱালে নহয় কেজৰিৱালতকৈ ডাঙৰ আৰু কোনোবা আহিলেও এনে কথা অসমৰ ভূমিত ক'ব নোৱাৰিব অসমৰ পবিত্ৰ ভূমিত আহি পেলাই অসমবাসীকে অসমৰ মুখ্যমন্ত্ৰীকে অপমান কৰাৰ সাহস কোনো নকৰিব গতিকে আমাৰ গাত ভুল আছে যদি আমি সেই কথাখিনি শুনিবলগীয়া হৈছে আজি শুনিবই লাগিব আপোনাক এই গাদীৰ পৰা কোনেও নমাব নোৱাৰে যিমান দিন ঈশ্বৰে আপোনাক বয়স দিব যিমান দিন ঈশ্বৰে আপোনাক জীয়াই ৰাখিব আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব মই আপোনাক কৈছোঁ সকলোৱে আপোনাৰ লগ দিব কিন্তু কেজৰিৱালে যিবোৰ কথা কৈ গ'ল স্বাস্থ্য ব্যৱস্থা শিক্ষা ব্যৱস্থা যাতায়াত ব্যৱস্থা বিদ্যুৎ ব্যৱস্থা এই ব্যৱস্থাবোৰ যদি আমাৰ অসমত দিল্লীৰ দৰে হৈ যায় তেতিয়াহ'লে কিন্তু আপোনাক কোনেও নমাব নোৱাৰে কোনো দল সংগঠনে নমাব নোৱাৰে ইহঁতি চিঞৰি চিঞৰি মৰি যাব কিন্তু আপোনাক নমাব নোৱাৰে কিয়নো ৰাইজ আপোনাৰ লগত থাকিব সদায় থাকিব আজিও আছে অনাগত দিনতো থাকিব কিন্তু এনেদৰে যদি অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰী আহি আমাৰ ৰাজ্যত যদি আমাকে অপমান কৰি থৈ যায় তেতিয়াহ'লে কিন্তু লাহে 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 পৰিৱেশ চেঞ্জ হৈ যাব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম আপুনি এজন বহুত শিক্ষিত মুখ্যমন্ত্ৰী হয় আপুনি বহুত জনা ব্যক্তি আপোনাৰ দৰে মুখ্যমন্ত্ৰী আমাক লাগে আপুনি আমাৰ গৌৰৱ হয় আপুনি আমাৰ সন্মান হয় যিকোনো এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী সেই ৰাজ্যবাসীৰ বাবে গৌৰৱ হয় পৰিচয় হয় সন্মান হয় অন্য ৰাজ্যৰ পৰা এজন মুখ্যমন্ত্ৰী আহি যে ইয়াত আমাক অপমান কৰিলে আপোনাক অপমান কৰিলে হে আমাৰ দুখ লাগিছে আমাৰ অন্তৰত আঘাত লাগিছে সেইবাবেহে কথাখিনি কৈছোঁ আপুনি যদি অনাগত দিনত এই সমস্যাবোৰ দূৰ কৰি দিয়ে তেতিয়াহ'লে ৰাইজ আপোনাৰ লগত থাকিব আপ আহক আৰু কোনোবা দল অসমত আহক অসমত জাগা নাপাব কিন্তু চিকিৎসাৰ কিমান বেয়া অৱস্থা হৈছে আমাৰ অসমত আমাৰ লখিমপুৰতে মেডিকেল কলেজ বনাইছে সকলোৱে জানে কিন্তু যেনেকুৱা চিকিৎসা মেডিকেল কলেজত হ'ব লাগিছিলে তেনেকুৱা চিকিৎসা নাই এজন ৰোগী যেতিয়া তাত যায় যদি বেমাৰটো অলপ ডাঙৰ হৈ যায় তেতিয়া লগে লগে তেওঁলোকে ৰেফাৰ কৰি দিয়ে ডিব্ৰুগড়লৈ যে ইয়াত হেনো তেনেকুৱা অস্ত্ৰ নাই তেনেকুৱা মেচিন নাই চেকআপ কৰিবৰ বাবে ডিব্ৰুগড়ত কেইদিনমান থকাৰ পিছত তাত যেতিয়া কিবা সমস্যা হৈ যায় তেতিয়া তেওঁলোকে গুৱাহাটীলৈ ৰেফাৰ কৰি দিয়ে যে তেওঁলোকৰ ওচৰতো বোলে তেনেকুৱা অস্ত্ৰ নাই তেনেকুৱা মেচিন নাই তেনেকুৱা তেওঁলোকৰ চেকআপৰ ব্যৱস্থা নাই ডিব্ৰুগড়ৰ পৰা এম্বুলেন্সত উঠাই পাগলৰ দৰে মানুহবিলাক
এই বেমাৰী লৈ পেলাই গুৱাহাটী যাবলগীয়া হয়। গুৱাহাটীত ঘূৰা ফেৰা কৰাৰ পিছত তাত কিমান দামী দামী ঔষধ, কিমান দামী দামী হস্পিটেল আছে, তাত গৈ পাত্তাই নাপায় দুখীয়াবিলাকে। তাৰপিছত তেনেকৈ তাত ক'ৰবাত পৰি থাকে, নহ'লে ঘৰলৈ ঘূৰি গুচি আহে। আৰু যদি কাৰোবাৰ টকা পইচা থাকে তেতিয়াহ'লে গুৱাহাটীৰ পৰা আপোনাৰ পিছত আকৌ চেন্নাই যাবলগীয়া হয়। এই যিটো ব্যৱস্থা, ইমান লেতেৰা ব্যৱস্থা চলি আছে আমাৰ ইয়াত। অকল মেডিকেল কলেজ বনাইলেই নহ'ব, মেডিকেল কলেজত সম্পূৰ্ণ ব্যৱস্থা থাকিব লাগিব। আজি লখিমপুৰৰ বেমাৰী ডিব্ৰুগড় কেলৈ যাবলগীয়া হৈ আছে? কিয় ডিব্ৰুগড় ৰেফাৰ কৰিবলগীয়া হৈ আছে? ডিব্ৰুগড়ত যোৱাৰ পিছত সেই বেমাৰীকে আকৌ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী কিয় ৰেফাৰ কৰিবলগীয়া হৈ আছে? কিমান লজ্জাজনক কথা এইবোৰ। আজি এই পৰিস্থিতি আমাৰ অসমত আছে কাৰণেইতো ইয়াৰ খবৰ দিল্লীলৈ পাইছেগৈ, দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাণত পৰিছে, আৰু দিল্লীৰ মুখ্যমন্ত্ৰীয়ে আহি অসমত আমাৰ জাগাত, আমাৰ বুকুত আহি আমাকে লাজ দি থৈ গ'ল। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম, এই ব্যৱস্থাবোৰ ঠিক হ'ব লাগে। যদি এই ব্যৱস্থাবোৰ ঠিক হৈ যায়, আপুনি যিমান দিন জীয়াই থাকিব, আপোনাক ঈশ্বৰে যিমান দিন ৰাখিব, আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিব, কোনো আপোনাক নমাব নোৱাৰে, যিমান চিঞৰ বাখৰ কৰক, যিমান আন্দোলন কৰক। কিন্তু যদি এইবোৰ নহয়, তেতিয়াহ'লে ৰাইজেতো বেলেগ চিন্তা কৰিবলৈ বাধ্যই হৈ যাব। শত্ৰুৱেতো তেতিয়া সুবিধা পাই যাব আমাক গালি পাৰিবলৈ কাৰণে, আমাৰ ৰাজ্যক অপমান কৰিবলৈ কাৰণে। দিল্লীতকৈ অসম বহুত বেছি পবিত্ৰ হয়, দিল্লীতকৈ অসমৰ ভূমি বহুত বেছি পবিত্ৰ হয়। কিন্তু তথাপিও এই পবিত্ৰ ভূমিত আহি কিছুমানে ফুটানি মাৰি কথা কয়। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম, আমাৰ ফালৰ পৰা আমি সদায় আপোনাৰ লগত আছোঁ। আপুনি আপোনাৰ যিমান দিন শাসনকাল আছে, আমি আশা কৰিম দিল্লীত বা পঞ্জাৱত যিদৰে ব্যৱস্থাবোৰ কৰা হৈছে তাতকৈ উন্নত ধৰণৰ ব্যৱস্থা আপুনি অসমত কৰি তাৰপিছত আপুনি দিল্লীত গৈ ভাষণ দিব। আমি অসমৰ পৰা গৌৰৱেৰে শুনি আমাৰ বুকু ফুলি উঠিব। আমি গৌৰৱ অনুভৱ কৰিম যে সেইজন হৈছে আমাৰ মুখ্যমন্ত্ৰী, সেইজন অসমৰ মুখ্যমন্ত্ৰী হয়, যিজনে আজি দিল্লীত গৈ কথাখিনি কৈ থৈ আহিছে। যিদৰে কেজৰিৱালে ইয়াত কৈ থৈ যাওঁতে দিল্লীবাসীয়ে চাগে গৌৰৱত তেওঁলোকৰ অন্তৰ ফুলি গৈছে, বুকু ফুলি গৈছে যে সেই কেজৰিৱালজন কিন্তু আমাৰ মুখ্যমন্ত্ৰী, যিজনে আমাক বিদ্যুৎ সেৱা ফ্ৰী কৰি দিছে, চিকিৎসা সেৱা আমাক ফ্ৰী কৰি দিছে। ঠিক তেনেদৰে আমি অসমবাসীও গৌৰৱ কৰিব বিচাৰোঁ আপোনাক লৈ পেলাই। আপুনি দিল্লীত গৈ সেই ভাষণটো দি আহিব, আমি অসমত থাকি গৌৰৱ অনুভৱ কৰিম। এয়াই ক'বলগীয়া আছিলে।